240 টকাত মাত্ৰ 215 টকাত চক আপোনালোকক এই কুৰ্তাৰ সেটটো দিছে 175ত এই কুৰ্তিৰ কালেকশন কেৱল মাত্ৰ 275 1000 to 1200 এইবিলাক আপোনালোকে বজাৰত গলে যেতি কিনিব যাব এইটো মাত্ৰ আপোনালোকে পাইছে 565 কেৱল মাত্ৰ 495 485ত এই কুৰ্তাৰ কালেকশনটো আপোনালোকে পাই যাব এইটো হৈছে কেৱল মাত্ৰ 65 এইটো হৈছে কেৱল মাত্ৰ 90 নমস্কাৰ প্ৰকাশ এন্টাৰপ্ৰাইজৰ অসমীয়া চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ লগত কিছুমান কুৰ্তিৰ কালেকশন আপোনালোকৰ লগত আলোচনা কৰিম তাৰ লগতে প্লাজো কুৰ্তি যিবিলাক সেট আছে তেওঁলোকে স্টাৰ্টিং কুৰ্তিৰ সেট ৰাখিছে মাত্ৰ 110 টকাত এছক আপোনালোকে মাত্ৰ 110 টকাত এই কুৰ্তিসমূহৰ সেট বিলাক পাই যাব এইটো সক পিংক কালাৰৰ ভিতৰত কিমান ধুনিয়া এটা কুৰ্তি সেট আপোনালোকে কুৰ্তি তাৰ লগতে ইয়াত আপোনালোকে প্লাজো পেন্ট পাই গৈছে এই কুৰ্তিৰ সেটটো মাত্ৰ আপোনালোকে এই টু পিস কুৰ্তি সেটটো মাত্ৰ আপোনালোকে 110 টকাত পাইছে আৰু এই কুৰ্তাৰ সেটটো আপোনালোকে 110 টকাত কিনি পিনে আপোনালোকে 350 to 400 বা 450 তো আপোনালোকে এই কুৰ্তিসমূহ সেল কৰিব পাৰে যিহেতু আপোনালোকে জানে যে বজাৰত আজিকালি কুৰ্তিৰ দাম বহুত বেছি আৰু কুৰ্তি সেট যিহেতু আপোনালোকে পাইছে নিশ্চয় আপোনালোকৰ মানে ইমান কম দামত পাইছে যেতিয়া 110 টকাত তেওঁলোকে মাত্ৰ 110 টকা স্টাৰ্টিং প্ৰাইস থৈছে তাৰ লগতে তেওঁলোকৰ 3 পিছৰো সেট আছে এটো হৈছে 240 সো কিমান ধুনিয়া কালেকশন নেকৰ ডিজাইনটো সক তেওঁলোকৰ এয়া সক কিমান ধুনিয়া তেওঁলোকে এই কুৰ্তিটো মাত্ৰ দিছে 240 টকাত মাত্ৰ 240 ত আপোনালোকে 3 পিছৰ সেটটো পাইছে কুৰ্তি তাৰ লগতে প্লাজো আৰু তাৰ লগতে আপোনালোকে পাইছে তেওঁলোকৰ এই চুৰ্ণীটো মাত্ৰ আপোনালোকে 240 ত পাইছে তাৰ লগতে তেওঁলোকে ক্যাশ অন ডেলিভাৰী অনলাইন অফলাইন দুটা সিস্টেমে হৈছে আপোনালোকে যদি অনলাইন কিনিব বিচাৰে তেনেহলে আপোনালোকে মিনিমাম 15000 তো আপোনালোকে কিনিবই লাগিব আৰু অফলাইন যদি আহি পিনে কিনে আপোনালোকে নিজে সক মোৰ নিচিনাকৈ আপোনালোকে হাতেৰে সুই এই কাপোৰসমূহ চকুৰে চাই আপোনালোকে ধুনিয়াকে কিনিব পাৰিব এটো হৈছে তেওঁলোকৰ টু পিছৰ এটা সেট সক গ্ৰীন কালাৰ হয়টো বটল গ্ৰীন কালাৰ মাত্ৰ 215 টকাত চক মাত্ৰ 215 টকাত চক আপোনালোকক এই কুৰ্তাৰ সেটটো দিছে এটো যদি আপোনালোকে কেৱল মাত্ৰ 210 টকাত কিনে তেনেহলে ভাবক আপোনালোকে এইটো কিমান দামত বিক্ৰী কৰিব পাৰিব সক কিমান প্ৰিমিয়াম কোৱালিটি সেট হয় এটো চাবলৈ বহুত এট্ৰাক্টিভ লাগিছে এই কুৰ্তিটো আৰু তাৰ লগতে হৈছে যদি আপোনালোকে অনলাইন কিনে 20% আপোনালোকে এডভান্স পেমেন্ট কৰিব লাগিব আৰু বাকি 80% আপোনালোকে পাছত আফটাৰ ক্যাশ অন ডেলিভাৰী আপোনালোকে দিলেই হ'ব এটো সক এটুত হৈছে 2 পিস এছক ইয়াৰ লগতে সক আপোনালোকে এটো মাত্ৰ পাইছে 175ত এই কুৰ্তি কালেকশনটো পাইছে তাৰ লগতে সক তেওঁলোকৰ এটো 3 পিছৰ সেট হয় ইয়াত আপোনালোকে পেন্ট পাইছে তাৰ লগতে কুৰ্তা আৰু চুৰ্ণী পাইছে ইয়াত সক তেওঁলোকৰ আৰু কিছুমান কুৰ্তাৰ কালেকশন আছে এটো বহুত ধুনিয়া কুৰ্তা হয় সক এটো আছে হোৱাইট এণ্ড ইয়েলো কালাৰত বহুত ধুনিয়া কম্বিনেশন এটা কুৰ্তাৰ সক এই কুৰ্তাৰো মাত্ৰ 275 কেৱল মাত্ৰ 275ত কলিকতাৰ প্ৰকাশ এন্টাৰপ্ৰাইজে আপোনালোকক 3 পিছৰ কুৰ্তা সেট দিছে এটো 275ত কিনি আপোনালোকে নিজে হোৱা বজাৰত এবিলাক কুৰ্তা কিমান দাম গতিকে আপোনালোকক সেম দামত বিক্ৰী কৰিব পাৰিব 500ৰ পৰা 550 লৈ এটা কুৰ্তাৰ সেট 3 পিছৰ আপোনালোকে যেতিয়া কিনিবলৈ যায় তো ভাবক আপোনালোকে কিমান লাভ অৰ্জন কৰিব পাৰিব কেৱল মাত্ৰ তেওঁলোকৰ লগত যদি আপোনালোকে যোগাযোগ কৰে তেওঁলোকৰ পৰা মাল নিয়ে তেওঁলোকে ইমান সুবিধা দিছে ক্যাশ অন ডেলিভাৰী অনলাইন অফলাইন আপোনালোকে অফলাইনত 5000 টকাৰ কিনিব লাগিব তাৰ লগতে অনলাইনত 15000 এয়া সক তেওঁলোকৰ আৰু কিছুমান কালেকশন আছে এয়া সক এইবিলাক হৈছে তেওঁলোকৰ অলপ মানে ভাল কুৰ্তাৰ যিবিলাক কালেকশন আছে আৰু এইবিলাকটো তেওঁলোকৰ প্ৰিমিয়াম কুৰ্তাৰ কালেকশন হয় প্ৰিমিয়াম কুৰ্তাৰ কালেকশনত সক এটো এটা আছে এটো সক কালাৰটো মোৰ চাই ইমান ভাল লাগিছে সক কিমান ধুনিয়া 635 এইবিলাক যেহেতু মানে বজাৰত এইবিলাক 1200 লুকেও এইবিলাক মানে সেল কৰে 1000 to 1200 এইবিলাক আপোনালোকে বজাৰত গলে যেতি কিনিব যাব ইমান লব সক কিমান ধুনিয়া প্ৰিন্ট হয় আৰু তাৰ লগতে আপোনালোকে পেন্ট পাইছে সক পেন্টটো প্ৰিন্ট আছে সক তলত এয়া সক পেন্টৰ ডিজাইনটো তেওঁলোকৰ বহুত ধুনিয়া আৰু তাৰ লগতে সক এটো হৈছে চুৰ্ণী মাত্ৰ আপোনালোকে 635ত এই কুৰ্তাৰ কালেকশনটো পাইছে তেওঁলোকৰ আৰু প্ৰিমিয়াম কালেকশন আছে এটো সক এটা কালেকশন তাৰ লগতে এটো আৰু এটা কালেকশন এয়া সক এটো এটা কালেকশন আছে এয়া সক এটো মাত্ৰ আপোনালোকে পাইছে 565ত 3 পিছৰ আপোনালোকে এই 3 পিছৰ কালেকশনটো মাত্ৰ 565ত পাইছে এয়া সক আপোনালোকে এনে ঘৰত বহি থাকি ইনষ্টা ফেসবুক স্ক্ৰল কৰি সময় নষ্ট নকৰি আহক তেওঁলোকৰ লগত যোগাযোগ কৰি এই ব্যৱসায় এটা আৰম্ভ কৰক
যিসকল ঘৰতে বহি আছে হাউস ওয়াইফ একো নকৰে তেওঁলোকে আপোনালোকে ঘৰত ব্যৱসায় আৰম্ভ কৰিব পাৰিব তেওঁলোকৰ ওচৰত মানে নাইটিৰ পৰা ষ্টাৰ্ট কৰি কুৰ্তি যি কালেকচন লাগে হাৰিৰ পৰা ষ্টাৰ্ট কৰি সকলোখিনি আপোনালোকে পাব কেৱল মাত্ৰ এজনৰ ওচৰতে তেওঁলোকে নিজে কাপোৰ ম্যানুফ্যাকচাৰ কৰে আৰু তেওঁলোকে বহুত কম দামত দিছে যিসকল হোলসেলাৰ ৰিটেইলাৰ আছে সকলোৰে কাৰণে তেওঁলোকে সেম দাম থৈছে এটো সো কিমান ধুনিয়া এটা কুৰ্তাৰ সেট এটো ভি নেকৰ কুৰ্তি হয় সম্পূৰ্ণ সেট আপোনালোকে পাইছে কেৱল মাত্ৰ 495 ত তাৰ লগতে সোক এয়া সোক পেন্টটো তেওঁলোকে এয়া সোক পেন্টটো ডিজাইন আছে আৰু এটো হৈছে চুৰ্নি নেট কাপোৰৰ হয় এটো সোক কিমান ধুনিয়া প্ৰিন্ট থকা এমব্ৰয়ডাৰী থকা আপোনালোকে ইয়াৰ লগত চুৰ্নি পাইছে কেৱল মাত্ৰ 495 ত এই সমূহ হৈছে তেওঁলোকৰ কিছুমান প্ৰিমিয়াম কালেকচন এটো এটা আছে তাৰ লগতে সোক এটোটো বহুতেই ধুনিয়া কালেকচন হয় সোক এইটো কালেকচন মাত্ৰ তেওঁলোকেহে দিব পাৰিছে 485 ত বাকি তো মোৰ বিশ্বাস নহয় যে মানে কটো ইমান ধুনিয়া কালেকচন এটা আপোনালোকে 485 ত আপোনালোকে পাব এয়া সোক 485 ত এই কুৰ্তাৰ কালেকচনটো আপোনালোকে পাই যাব সো কিমান ধুনিয়া কুৰ্তিটো হয় আৰু এইবিলাক আপোনালোকে 1000 ৰ পৰা 1200 লৈকে আপোনালোকে এইবিলাক বজাৰত সেল কৰিব পাৰিব অনায়হে একদম এইটো সোক তেওঁলোকৰ আৰু কিছুমান কালেকচন আছে এইটো এটা কালেকচন হয় এই সমূহ কিছুমান কালেকচন আছে যেহেতু এটা ভিডিওত ইমানখিনি কালেকচন দেখুৱা সম্পূৰ্ণ নহয় যিবিলাক ধুনিয়া ধুনিয়া কালেকচন হয় ভাল ভাল মই হেখিনি দেখুৱাইছো আপোনালোকৰ লগত তেওঁলোকৰ আৰু বহুখিনি প্ৰিমিয়াম কুৰ্তিৰ কালেকচন আছে মই এখিনি আপোনালোকক দেখুৱালো তাৰ লগতে এতিয়া মই কিছুমান প্লাজোৰ আপোনালোকক কালেকচন দেখুৱাম তেওঁলোকৰ যি সমূহ প্লাজো আছে সোক এই প্লাজো সমূহ 45 মাত্ৰ স্টাৰ্টিং এয়া সোক কিমান ধুনিয়া কাপোৰ আৰু প্ৰিন্টটো ভাল আপোনালোকে নাভাবিব যে তেওঁলোকে ইমান কম দামত দিছে হয়তো কাপোৰৰ কোৱালিটি বেয়া হ'ব তেনেকে নহয় মই নিজে আহি পিনে মোৰ ভিডিও আপোনালোকে আগতো চাইছে এয়া সোক মই নিজে হাতেৰে চুই পিনে কাপোৰ চাইছো কাপোৰৰ কোৱালিটি তেওঁলোকৰ বহুত ভাল আৰু কেৱল মাত্ৰ প্লাজো স্টাৰ্টিং আপোনালোকে 45 ত পাইছে এইটো এটা আছে সোক পিংক কালাৰৰ ভিতৰত তাৰ লগতে এইটো হৈছে ইয়েলো কালাৰৰ ভিতৰত প্ৰিন্ট আছে হোৱাইট এণ্ড ৰেড এইটো হৈছে 55 আৰু তাৰ লগতে এইটো হৈছে কেৱল মাত্ৰ 65 So 55 65 ত আপোনালোকে ভাবিছেনে কেতিয়াও যে প্লাজো কিনিব পাৰি বুলি যিবিলাক প্লাজো আমি 150 200 টকাত কিনো ভাবক যিবিলাক আমি বজাৰ 150 200 টকাত কিনো তেওঁলোকে 55 65 45 ত দিছে আপোনালোকে নিজে ইমাজিন কৰি লওক কিমান লাভ আপোনালোকে পাব তেনেহলে মানে তেওঁলোকৰ পৰা কাপোৰ লৈ পিনে যদি বিক্ৰী কৰে এয়া সক তেওঁলোকৰ আৰু এইবিলাক প্লাজোৰ কালেকচন আছে এয়া সক বেলেগ বেলেগ কালাৰ আৰু প্ৰিন্টৰ আপোনালোকে কালেকচন পাই যাব এনে ঘৰত বহি থকাতকে সময় নষ্ট নকৰি আপোনালোকে ব্যৱসায় আৰম্ভ কৰক যেহেতু প্ৰকাশ এন্টাৰপ্ৰাইজে আপোনালোকক বহুখিনি সুবিধা দিছে ইমানখিনি সুবিধা কোনেও নিদিয়ে আপোনালোকক জীৱনত আগবাঢ়িবৰ কাৰণে নিজে স্বাৱলম্বী হ'ব কাৰণে এইটো হৈছে কেৱল মাত্ৰ 90 সক তলৰ ডিজাইনটো সক কিমান ধুনিয়া হেয়া সক কেৱল মাত্ৰ 90 रुपीसত আপোনালোকে ইমান ধুনিয়া প্লাজোৰ এটা কালেকচন পাইছে এটোটো কিজানি 2 to 250 ত আপোনালোকে কিজানি বজাৰত কিনিবলৈ পায় তো আপোনালোকে নিজে ভাবি লওক মই নকও কিমান লাভ হ'ব নিজে আপোনালোকে আন্দাজ কৰি লওক যে বজাৰত কিমান দামত দিছে এইবিলাক আৰু ইয়াত আপোনালোকে কিমান দামত পাইছে এয়া সক এটো আৰু এটা কালেকচন হয় তেওঁলোকৰ প্লাজোৰ তেওঁলোকৰ বহুখিনি কালেকচন আছে ইয়াত আৰু কিছুমান আছে এইবিলাকত কালেকচন আছে তেওঁলোকৰ প্লাজোৰ আপোনালোকে যদি তেওঁলোকৰ লগত জড়িত হ'ব বিচাৰে স্ক্ৰিনত নাম্বাৰ আছে যোগাযোগ কৰক ক্যাশ অন ডেলিভাৰী আছে অনলাইন অফলাইন মেথড আছে তাৰ লগতে আপোনালোকে যদি অনলাইন কিনিব বিচাৰে তেওঁলোকৰ লগত কন্টাক্ট কৰিলে তেওঁলোকে ভিডিও কল কৰি সম্পূৰ্ণখিনি কালেকচন আপোনালোকৰ লগত দেখুৱাই দিব আৰু আপোনালোকে মিনিমাম 15000 অনলাইন কিনিব লাগিব আৰু অফলাইন হলেতো মাত্ৰ 5000 টকা তেনেহলে যোগাযোগ কৰক ব্যৱসায় আৰম্ভ কৰক আৰু নিজকে স্বাৱলম্বী কৰক ধন্যবাদ